Hello guys, welcome back to my YouTube channel Migango Pator. তো বন্ধুসকল আপোনালোকৰ খবৰ খাতি কেনেকুৱা নিশ্চয় ভালে আছে চাগে। তো আজি আমি গৈ আছো মৰিগাঁৱলৈ, মানে কি মৰিগাঁৱত নতুনকৈ এখন শ্বপিং মল খুলিছে, বিশাল শ্বপিং মল। তো আমি তালৈ গৈ আছো। যোৱাকালি তাত বিশালখন অপেনিং কৰিছে। তো কাইলৈ যিহেতু অপেনিং কৰিছে, তো আজি চাই আহোঁগৈ বস্তু বিহানি দাম কেনেকুৱা কি। তো সকলোখিনি দেখাম। তো ভিডিঅ'টো চাই থাকিব, অলপ স্কিপ নকৰাকৈ। বলক তেনেহ'লে। এজন ছাৰ আহিছে, মৰিগাঁও বিশাল। তো ভিডিঅ'টো চাই থাকিব, বহুত ধামাকা হ'ব। তো বলক তেনেহ'লে। চ' ফাইনেলি গাইজ মৰিগাঁও আহি পালোঁ। তো এতিয়া যাম তালৈ। চ' ফাইনেলি গাইজ আমি বিশাল আহি পাই গ'লোঁ, এজন লগৰজন। তো এইটো তো এতিয়া ভিতৰত গৈ আছোঁ, দিব পাৰিছে। এইটো হৈছে বিশাল মাৰ্কেট। তো মৰিগাঁৱত নতুনকৈ খুলিছে। তো যোৱাকালি এইটো অপেনিং কৰিছে। তো এতিয়া মানে কি মানুহ বহুত ভিৰ ঈদ বুলি। ভিডিঅ' বনাই থকা কাপোৰ চোৱাই নহ'ব, হ'ব চিন্তা নকৰিবি। চেণ্ডেল কেজি বেছি দাম লাগা নাই আমাৰ। তো গাইজ দেখিছে কিমান মানুহ ভিৰ। তো চাওক বস্তুবিলাক দাম, ৰেটবিলাক কেনেকুৱা চাওক চাওক। এইবিলাকতো ৰেটবিলাক বেছি লাগিছে। তো দেখিব পাৰিছে এইবিলাক চেণ্ডেলটো ইমান দাম কৈছে। তো চাওক ৰেট, তো চাওক এইবিলাক ৰেট। তো সৰু বাচ্চা জোতা চাই থাকক, বস্তুবিলাক ৰেট দেখাই আছোঁ তো আপোনালোকক। তো দেখিব পাৰিছে বস্তুৰ ৰেট 99। কিছুমান নকৰাটো ভালে লাগিছে। এইবিলাক চব 100। তো কাপোৰ ৰেটবিলাকতো ভালে লাগিছে। তো চব 100ত। আৰু এইবিলাক চব 99% ফ্ৰী পাব, 99%। এইটো চাওক আৰু দেখিছোঁ কেপ 99, মানে প্ৰায়ভাগ 99 আছে। তো এইবিলাক কাপোৰ চাওক 399। আৰু এইবোৰ চাওক কালেকশ্যন ভাল লাগিছে। ৰেটটো ক'ত আছে দেখো 60% অফাৰ। 399 টি চাৰ্ট। তো ভালে লাগিছে। তো জোতা চাওক, শুজ 350। তো দেখিছে বেগৰ কালেকশ্যন, মানে কি বস্তুবোৰ ভালে আহিছে, কিন্তু ৰেটটো বেছি। এজন চাওক মহোদয় কিবা ল'ব নেকি? তাকে চাব আহিছোঁ কি ল'ব। কি লৈছে বৰ্তমানলৈকে? চশমাযোৰ লৈছে নেকি আপুনি? লোৱা নাই, মই এনেই স্পৰ্টিং ল'ম বুলি আহিছিলোঁ। দেখাইছোঁ বহুত। এতিয়া ৰেটবিলাক কেনেকৈ পাইছে? এই ৰেটবিলাক বহুত হাই দিছে। বলক চাওঁগৈ এই জোতা চেণ্ডেল চাংগা। তো দেখিছে জোতাৰ কালেকশ্যন 500 যিযোৰ ভাল লাগে সেইযোৰ বহুত দাম হয়। তো চাওক ৰানিং কৰিব পাৰে।
দামবিলাক বহুত বহুত আহিছে ব'লা চাবি আৰু এইবোৰ হৈছে ঘৰৰ চেনি দালি ইত্যাদি মটৰ মাহ বুট তো এইবোৰ আৰু এইবোৰ হৈছে কচমেটিক বস্তু তো দেখিব পাৰিছে এইবোৰ চব কচমেটিক চাবোন ইত্যাদি তো চবতকৈ ভাল লগা বস্তু এইটো হৈছে চাৰ্ফ তো 4 কেজি আছে 4 কেজি অনলি 150 তো চাওক এটা বস্তু বহুত ভাল লাগিছে ৰেটটো চাওক 49 তো চাওক দেখিব মজা লাগিছে 49 MRP বস্তুবিলাক বহুত ধুনীয়া ধুনীয়া আহিছে কিন্তু ৰেটবিলাক বহুত দেই খোৱাটো হ'লেহে ল'ম আৰু চাওক ইমান ধুনীয়া কালেকশ্যন $99 দুটাত প্লাষ্টাৰ অনলি 40 টকা প্লাষ্টাৰ আৰু চাওক 90 টকা কাপ প্লেট কালেকশ্যন তো ফুলবোৰ চাওক কিমান সুন্দৰ লাগিছে বা 299 বহুত ৰেট এইবোৰ চাওক গাৰু কিমান সুন্দৰ সুন্দৰ এইটো চাওক 99 দেখিছে গোটেইবোৰ কাৰ্পেট মানে ভৰি মোচা কাপোৰ আৰু হয় নেকি ৰেটটো চাচোন কিমান 170 ৰেটটো বেছি হয় নাই এইবোৰ চাওক গোটেইবোৰ কাৰ্পেট হয় তো ৰেটবিলাক বহুত উঠিছে কিন্তু বস্তুবিলাক যাম তললৈ বেছি বস্তু চাই নাথাকিলোঁ আৰু লাইন বহুত আছে লাইনবোৰ অলপ তললৈ তো এইবোৰ কাপোৰ ৰেট চাওক তো ফাইনেলি বজাৰ কৰি হৈ গ'ল তো স্পৰ্টিং এটা লৈছোঁ আৰু এই নিউজন লৈছে আৰু মই কেতিয়া খাবলৈ ইমানখিনি আছিল বিশাল মাৰ্কেট তো বস্তুবিলাক ইয়াত বহুত তো বলক বিলটো পে' কৰোঁ আৰু যাওঁ তো বিল পে' কৰিবলৈ চাওক মানুহ চাওক কিমান ভিৰ লাগি আছে য়েছ আছে তো দেখিছে বিল পে' কৰিব কিমান মানুহ ভিৰ তো চাওক চ' ফাইনেলি বজাৰ চজাৰ কৰি হৈ গ'ল তো বস্তুবোৰ বহুত ভালেই লাগিলে কিন্তু দামবোৰ বহুত তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ কাপোৰ কানি ল'লোঁ এজন চাওক এতিয়া কাপোৰ ল'লে এতিয়া গৈ আছোঁ তো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব আৰু যদি ভাল লাগে কিবাকিনি যদি বস্তু ল'ব লগা হ'লে আহিব পাৰিব বিশাললৈ তো গাইজ ঘৰ আহি পাই গ'লোঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু
তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই